নমস্কাৰ পম্পিছ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটি নতুন ভিডিঅ'। প্লিজ সকলোৱে মোৰ ভিডিঅ'টি চাব আৰু লগতে মোৰ চেনেলটো প্লিজ যিসকলে ছাবস্ক্ৰাইব এতিয়ালৈ কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটি প্ৰথমবাৰৰ বাবে আহিছে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লাগিব ঊল আৰু এইটো দোকানত পাব, আপোনালোকে চাব পাৰে। ইয়াতে 1 লিখা আছে, 2 লিখা আছে। ইয়াতে এইটো বজাৰত সহজে পায়, আপোনালোকে কিনিবলৈ পাব। এনেকৈ 12 আছে। আপোনালোকে ডাঙৰ বনালে ইয়াৰ পৰা দিব পাৰিব ইয়ালৈ, আৰু সৰু বনালে ইয়ালৈ, আৰু সৰুটো ডাঙৰত সৰুটো দিব বিচাৰিলে দিব পাৰিব। এনেকৈ মই 1ত লগাম। এইটো 1, তাৰপিছত 1টো যিহেতু মই সৰুটো বনাম 1ৰ এইটোত মই লগাম ঊলটো। আপোনালোকে ভিডিঅ'টো চাই যাব ওপৰলৈ। এতিয়া আমি প্ৰথমতে ঊলখিনি এনেদৰে 1ৰ পৰা এনেকৈ গাঁঠি যাম আৰু এনেকৈ চাৰিওফালে বিপৰীত ফালে এনেদৰে ঊলখিনি দি যাম। আপোনালোকে চাই যাব কেনেকুৱাকৈ দিছোঁ। বিপৰীতটো হৈছে বিপৰীত এনেকৈ দি গৈছোঁ, আপোনালোকে চাব পাৰে ইয়াৰে বিপৰীতটো। এতিয়া মই একাই মানে এডালকৈ ইয়াতে মই দিলোঁ। এতিয়া যিমান মানে আপোনালোকক ডাঠ লাগে সেই চিষ্টেমত মানে যিমানবাৰ দিয়ে মই এবাৰ দিলোঁ আৰু 2বাৰ বা 3বাৰ দিম। যিহেতু আপোনালোক ডিজাইনবিলাক শুকুৱাবৰ কাৰণে মই তেনেকৈ কৰিলোঁ। নেক্সট এইটো এটা দিয়াৰ পিছত আকৌ সেই চিষ্টেম এনেকৈ এইটো মানে বিপৰীত আৰু তেনেকৈ মানে লাষ্ট টাইম যিটোত আপোনালোকে ফাৰ্ষ্ট গাঁঠিটো দিছিলে আপোনালোকে যিমান বাৰ দিয়ে মই 3বাৰ আকৌ দিলোঁ আৰু এইটো গাঁঠি এই দুডাল এনেকৈ মানে গাঁঠি দি দিম। চাব পাৰে এনেকুৱা টাইপ হৈ গ'ল। ইয়াৰে এতিয়া কমপ্লিট হৈ গ'ল এই ফুলটো, কমপ্লিট হৈ গ'ল। আৰু এতিয়া ফুলটো কেনেকৈ হ'ব আপোনালোকে দেখুৱাইছোঁ। এইবিলাক গাঁঠি দিব লাগিব। এইখিনি লাগিব এটা বেজি সোমোৱাই এটা চাইডৰ পৰা এনেকুৱা চাইডেৰে উলিয়াই আনিব লাগিব। তাৰপিছত গাঁঠি দিব লাগিব। এতিয়া গাঁঠি দিব ষ্টাৰ্ট কৰিম। নেক্সট আমি এইফালেৰে এনেকৈ যাম, এনেকৈ যাম। দেখিব পাৰিছে নিশ্চয়। এনেকৈ যায়, এনেকৈ আনিম নিশ্চয়। দেখিব পাৰিছে নিশ্চয়। গাঁঠিটো কাটিদিন হোৱাৰ পিছত নেক্সট এইবাৰ লৈ যাম। আকৌ দিম। নেক্সট আমি যাম। যিহেতু মই দেখুৱাই আছোঁ এইটো মানে অসুবিধা হৈছে। মই চিলাইসমূহ কমপ্লিট কৰিলোঁ, চাব পাৰে। এনেকৈ চিলাইসমূহ কমপ্লিট কৰিলোঁ। এতিয়া মই গাঁঠি দিম পিছফালে এইটো চাইডে। এই গোটেইখিনি ষ্টেপ লাহে লাহে উলিয়াই দিম। কমপ্লিট এইখিনি কাটি দিলেই হ'ব কেঁচিৰে। এনেদৰে ফুলটো কমপ্লিট। ইমান মৰম লগা ফুল আপোনালোকে চাব পাৰে। ইয়াৰ ফুল এইকেইটা ফুল আপোনালোকে চাদৰ মেখেলাত কিবা ডিজাইন কৰিব পাৰে, খুব মৰম লগা হয়। আপোনালোকে ইয়াতে কালাৰ সলাই চিলাইটো কৰিলে কালাৰ সলাই দিব পাৰে। চাই লওক ফুলটো। আৰু মই সূতাডাল অৱশ্যে কাটি দিয়া নাই, আপোনালোকে কাটি ল'ব। এনেকৈ মই জাষ্ট ফুলটো আপোনাক দেখুৱাইছোঁ। এনেদৰে ফুলটো বনালোঁ আৰু ইয়াৰ পৰা মই এতিয়া কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ।
এতিয়া লৈছোঁ এখন ডাঠ কাগজ আৰু ইয়াতে মই এটা বাতি লৈছোঁ আৰু এনেকৈ ডাঠ কাগজখন এনেকৈ চিন দি লৈছোঁ আৰু মাজেৰে বহুতো ধৰণৰ ডিজাইন দিব পাৰে আৰু এনেকৈ মই মাজেৰে এটা কাটিছোঁ আৰু এটা বেলেগ ডিজাইন দি দিছোঁ, আপোনালোকে চাই যাব। কাগজ কাটি পেলাই ইয়াতে ওপৰত মই কাগজ আঠা মাৰি লৈছোঁ। ইয়াতে এইটো কাগজটো কাটি লৈ সমান জোখত তাৰপিছত সেই কাগজৰ ওপৰত মানে মই এনেকৈ ফুলসমূহ আঠা লগাই দিছোঁ। ফুলটো আপোনালোকক দেখুৱাইছোঁ কাৰণ ফুলখিনি সহজ হ'ব ভিতৰতে আৰু এনেদৰে মই ঊলেৰে এইটো মই পাতি ডিজাইন কৰি এনেদৰে লগাই দিছোঁ। সুন্দৰ ইয়াতে আৰু এইটো ডাঙৰ ফুল, এইটো ডাঙৰ এনেদৰে মোৰ হৈ গ'ল কমপ্লিট। আপোনালোকে চাব পাৰে ইয়াৰে ডিজাইনটো মই জাষ্ট আপোনালোকে চিম্পলকৈ দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এটা আছে ইয়াৰে, এইটো প্ৰথমটো ইয়াতে মই মাজৰখিনি অকণমান ৰাখি দিছোঁ, গোটেইখিনি কাটি দিয়া নাই। আপোনালোকে চাব পাৰে কেনেকুৱা লাগিছে জনাব। লগতে মোৰ ভিডিঅ' চাই যদি ভাল পাইছে প্লিজ মোক কমেণ্ট বক্সত লিখি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা ইয়াৰে এইটো এটা সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মই মোৰ ভিডিঅ'টি ইমানতে সমাপ্তি কৰিছোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেন্তে আজিলৈ ধন্যবাদ সকলোকে, নমস্কাৰ।